Khatkati Police Station ang kang kedam tang there ni phai krisiar ni ada por phai krisia por malom Khatkati Kharia Bastia longkedo edona hem miki chopi dera jok pangjir pahok waiset anpinlo Birda kirib dun longa tengki kedam tang there poni phai krisiar ni ada por phai krisia por hemalong munit kavya por chirahut Khatkati Kharia Bastia mekar Sanjeev Gulua hem men miki thurura jok adung anam pen kido hemla pen kulat ihum pen Don po hem mi chopi thailu adungarai ke do atum thek dun longsi me ke pamep dun chi aphan bor ilo setami ade ki thur ke themuna ga jok hemalong ke do anason sang han peri tangka kireng lapen kinang soda lo hai hui anda injur thangsi sek hoklo me ke pamebagari mate fire service aphan hangsi dimapur lapen bokajan pen palidunlo Bonsita me kiledun ke der chera jok mea khri ansi pamep dun long chotlu kopai ke me hemalong monit ka vedera jok monit atuma bang thang thelang sita tangka bang pangrum peten lak homate lak trok an bak abang ke me chopon edlu halapu Khatkati police atum penta adim palidun si kadu kavyasai teng ponlu অগ্নিকাণ্ডৰ কিছুমান আগত হৈ গ'ল আধা ঘণ্টামান হ'ল এতিয়া মালিকে ঘৰত কোনো নাছিলে কাম ধান্দাত ওলাই গৈছিলে আৰু ৰুম আছিলে 5টা তাৰ পিছতে দোকান আছিলে এটা ভাড়াটিয়া দুটা আছিলে আৰু মালিকে এটা ৰুমত আছিলে গোটেইখিনি সম্পত্তি আৰু মাটিৰ কাগজ আৰু ডকুমেন্টছ যিমান যি আছে সকলো জ্বলি শেষ হৈ গ'ল তাৰ পিছতে 5 লাখতকৈ অধিক তাৰ সম্পত্তি জ্বলি শেষ হৈ গ'ল দুখিত কথা কাৰণটো কি জুই লগাৰ কাৰণটো হেতুৱে হ'ল কি শৰ্ট সাৰ্কিট হৈ গ'ল কাৰেণ্টৰ পৰা লাগিলে আমি জানামতে আমি হেতুৱে জানিলো কি কাৰেণ্টৰ পৰা লাগিলে এতিয়া ফায়াৰ ব্ৰিগেড আহিছে কিন্তু বহুত দেৰিকৈ আহি পাইছে যেতিয়া জুলি হেক হৈ গ'ল তাৰ পিছত ফায়াৰ ব্ৰিগেড আহিছে আমাৰ গাঁৱৰ ৰাইজে সৰু ডাঙৰ মিলি কিছুমান সহায় কৰিলে তথাপি আমি বচাবটো নোৱাৰিলো কিন্তু গোটেইখিনি জুলি হেক হোৱাৰ পিছতহে আমাৰ ফায়াৰ ব্ৰিগেডটো আহি পাইছে স্যাৰ মানুহৰ কিবা ক্ষয়ক্ষতি হৈছে মানুহে কো ক্ষয়ক্ষতি আমাৰ জানামতে তো সাৰ্কিট হৈছে আৰু 5টা ৰুম আছিলে দুইটা ভাড়া আছিলে একটা খালি আর একটা দোকান ঘর এই বহুতখিনি সব যিমান লোকসান হৈছে মানুহগিলা সব হাজিৰাতে গৈ আছিলে তো ঘৰত মানুহ না আছিলে তো ঘৰটো সাৰ্কিট হৈ জ্বলিছে তো এতিয়া পানী এই ডিমাপুৰ পৰা বি পানী গাড়ী আহিছে বকান পৰা আহি এইবিলাক নিমানিমি কৰি পুলিচ থানা পৰা বি আহিছিলে এই কেতিকৰে আমি চাই মেলি এতিয়া সব মানে ৰিপৰ্টটো বনাই আমি দিম বুলি আমাক থানা মানুহ কৈ কেনে গৈছে এতিয়া সাৰা কৰে জানিব পৰা মতে নথিপত্ৰ সহকাৰ আৰু টকা পইচাও জ্বলিছে বুলি খবৰ পাইছো টকা পইচা জ্বলিছে বহুতখিনি দুইটা ঘৰৰ আছিলে হাজিৰা কৰে হেতি ফেক্টৰীত তো হেতি এইটো লৰা পলি এডমিশন কাৰণে পইচাটো গুটাই ৰাখিছিলে তো এইটো জ্বলি গ'ল আৰু যিমান চালি দালি আছিলে সব জ্বলিলে কাপোৰ কানি যিমান আছিলে সব জ্বলিছে বুলি আমি এটা এনেকা 10:30 পাৰ হৈছে নেকি 11 বাজি ঘৰটো আপোনাৰ নিজৰ আছিল নিজৰ আপোনাৰ নাম সঞ্জীৱ কুল্লু এনে জনাতো কিমান লাখ টকাৰ সম্পত্তি জ্বলি গৈছিল 6-7 লাখ হ'ব মানুহৰ কিবা ক্ষতি হৈছে নেকি এনেকাতো একো হোৱা নাই কিন্তু ভাড়াটিয়া ৰুম আছিলে বুলি আমি গম পালোঁ ভাড়াটিয়া আছিলে কি ক'ব এতিয়া আপুনি চৰকাৰে কি ক'ম আৰু মই ক'বলৈতো একো নাই Bokajan Benanantirang Karbing Long Life